উজনিৰ বানাক্ৰান্তৰ ওচৰত উপস্থিত মুম্বাইৰ মুছলমান সমাজকৰ্মী হুছেইন মনছুৰী লগত লৈ আহিল 4খন ট্ৰাক ভৰ্তি 12 কোটি টকা মূল্যৰ পণ্য সামগ্ৰী। দৰিদ্ৰতাক সাহস বনোৱা হুছেইন মনছুৰীৰ হাত এইবাৰ অসমবাসীৰ হাতত। এয়াই হ'ল মানৱতাৰ অনন্য আৰু প্ৰকৃত নিদৰ্শন। বানাক্ৰান্ত অসমৰ দুৱাৰ দলিত মানৱতাৰ এক জীৱন্ত উদাহৰণ হুছেইন মনছুৰী। প্ৰতিদিনে প্ৰতিটো সময়ত দৰিদ্ৰতাক আঁকোৱালি লোৱা প্ৰতিগৰাকী দৰিদ্ৰ বা কষ্টত থকা জনতাক সহায়ৰ হাত আগবঢ়োৱা মুছলমান সমাজকৰ্মী হুছেইন মনছুৰীয়ে এইবাৰ থিয় দিলে অসমবাসীৰ ওচৰত। মুছলমান হৈও কিন্তু জাতি ধৰ্ম বৰ্ণ নোচোৱাকৈ প্ৰতিগৰাকী জনতাক সমদৃষ্টিৰে লক্ষ্য এইগৰাকী সমাজকৰ্মীৰ মূল লক্ষ্য মূল মন্ত্ৰ। আৰু অসমত উপস্থিত হৈয়ে অৱশেষত আৱেগিক হৈ পৰিল সমাজসেৱক হুছেইন মনছুৰী। উজনি অসমৰ বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ অসহায় পৰিয়াল আৰু জীৱ জন্তুৰ কষ্ট দেখি সহায়ৰ হাত আগবঢ়োৱাৰ লগতে মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে সমাজসেৱক হুছেইন মনছুৰীয়ে। বানৰ বুকুত নামি কান্দি থকা লোকৰ কাষত থিয় দি ভোকাতুৰ শিশুৰ মুখত আহাৰ, বৃদ্ধৰ হাতত সহায়, অসহায় পৰিয়ালৰ চকুত আশাৰ পোহৰ। কোটি টকাৰ সাহায্য সামগ্ৰী লৈ বানাক্ৰান্ত অসমৰ দুৱাৰ মুখত মানৱতাৰ এক জ্বলন্ত উদাহৰণ হৈ ৰ'ল হুছেইন মনছুৰী। কিয়নো তেখেতে জানে বান কেৱল পানী নহয়, বান হ'ল হাজাৰ হাজাৰ মানুহৰ কান্দোন, বান হ'ল এখন ঘৰ মুহূৰ্ততে উটি যোৱা এটা ভয়ংকৰ পৰিস্থিতি। বান মানে এটি শিশুৰ বুক, এগৰাকী মাতৃৰ অসহায়তা আৰু এজন বৃদ্ধৰ বুকু ভঙা আৰ্তনাদ। সেই কান্দোনৰ মাজতেই কিন্তু সহায়ৰ হাত আগবঢ়াবলৈ অসমত উপস্থিত হৈ মুছলমান সমাজকৰ্মী হুছেইন মনছুৰী। দূৰৰ পৰাই কেৱল সমবেদনা জনোৱাই নহয়, তেওঁ নিজেই বানপানীৰ মাজত নামি বানাক্ৰান্ত মানুহৰ ওচৰলৈ খোজকাঢ়ে। এককাল পানী পাৰ হৈ আশ্ৰয় শিবিৰত উপস্থিত হৈ শিশু, বৃদ্ধ, মহিলা আৰু অসুস্থ লোকসকলৰ খবৰ লয়। বহুদিন ধৰি সহায়ৰ অপেক্ষাত থকা পৰিয়ালসমূহৰ হাতত খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, কাপোৰ, কম্বল, ঔষধ, শিশু খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী তুলি দিয়ে। সেই মুহূৰ্তত বহুজনৰ চকুত দেখা যায় অশ্ৰু, কিন্তু সেই অশ্ৰু কেৱল দুখৰ নাছিল, আছিল কৃতজ্ঞতাৰ। কাৰণ বিপদৰ সময়ত কোনোবাই আহি হাতখন ধৰি যদি এবাৰ কয় আপোনালোক অকলশৰীয়া নহয়, এই অনুভৱেই বা কথাই বহু সময়ত আটাইতকৈ ডাঙৰ সাহস হৈ উঠে কষ্টত দিন পাৰ কৰা প্ৰতিগৰাকী লোকৰ বাবে। বানত ঘৰ হেৰুৱা এগৰাকী বৃদ্ধই কঁপা উঠেৰে কয়, আমাৰ খবৰ ল'বলৈ কোনো আহিব বুলি ভবা নাছিলো। আশ্ৰয় শিবিৰত থকা শিশুসকলৰ মুখত বহুদিনৰ পিছত হাঁহিৰ বিৰিঙনি উঠে যেতিয়া তেওঁলোকৰ হাতত আহাৰ আৰু প্ৰয়োজনীয় খাদ্য তুলি দিয়া হয়। আজিৰ এই কঠিন সময়ত এটা কথাই পুনৰ সঁচা প্ৰমাণিত কৰিলে, মানৱতাৰ কোনো ভাষা নাই, কোনো জাতি নাই, কোনো সীমা নাই। মানুহৰ দুখ বুজি মানুহৰ ওচৰত থিয় দিয়াটোৱে আটাইতকৈ ডাঙৰ পৰিচয়। বানৰ কলা পানীত যেতিয়া হাজাৰটা সপোন ডুবি যায়, তেতিয়া সাহসৰ বাবে আগবঢ়া এখন হাততেই নতুন আশাৰ সূৰ্য উদয় হয়। আৰু সেই আশাৰ বতৰা লৈ অসমলৈ আহিল হুছেইন মনছুৰী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।